আমাৰ এই অঞ্চলৰ প্ৰায় 250 ঘৰ মানুহ বসতি দুয়োখন গাঁৱৰ। ইয়াৰ আমাৰ মাজৰ চলাচলৰ একমাত্ৰ পথ এইটোৱেই। ইয়াত আমাৰ এম্বুলেন্সো আহিব নোৱাৰে। চিলাপথাৰৰ শান্তি বৰগৰাত স্থায়ী ৰেলৱে ক্ৰছিং নিৰ্মাণৰ বাবে ওলাই আহিল গঞা ৰাইজ। বিগত সময়ছোৱাৰ পৰা শান্তি বৰগৰা আৰু ৮ নং পালেগাঁৱৰ লোকসকলে ৰেল লাইনৰ ওপৰেদি পাৰ হৈ উভয় গাঁৱৰ মানুহে যাতায়াত অব্যাহত ৰাখিছিল। আজি পুৱাই ৰেলৱে বিভাগে উক্ত পথত পকী খুঁটা দি ৰাস্তা বন্ধ কৰি দিয়াত বিমূৰত পৰিছে উভয় গাঁৱৰ প্ৰায় 250টা পৰিয়াল। বন্ধ হৈ পৰিছে জৰুৰীকালীন সেৱা। স্থানীয় ৰাইজে স্থায়ী ৰেলৱে ক্ৰছিং নিৰ্মাণৰ বাবে ৰেলৱে বিভাগক দাবী জনাইছে। আমাৰ এই অঞ্চলৰ প্ৰায় 250 ঘৰ মানুহ বসতি দুয়োখন গাঁৱৰ। ইয়াৰ আমাৰ মাজৰ চলাচলৰ একমাত্ৰ পথ এইটোৱেই। ইয়াত আমাৰ এম্বুলেন্সো আহিব নোৱাৰে। বৰ্তমান আমাৰ যাতায়াতৰ কোনো ব্যৱস্থা নাই এতিয়া। আৰু ইয়াত থকা গাঁওবাসী ৰাইজ এই ৰেলৱে নোহোৱা দিনৰে পৰা আছিলে আৰু তেওঁলোকৰ একমাত্ৰ পথ এইখনেই, যাৰ লগত বাহিৰ জগতৰ লগত যোগাযোগ ৰাখিব পৰাকৈ। ইয়াত দুই পাৰতে মানুহৰ এনেকৈ অসুবিধা হয় কাৰণে আজি বহুত বৰষুণৰ ভিতৰতো ৰাইজে ওলাই আহিছে। ইয়াত এখন লিগেল ক্ৰছিং লাগে ইয়াত অহা যোৱাৰ বাবে। সকলো গাঁওবাসী ৰাইজে ইমান বৰষুণকো নেওচি ওলাই আহিছে। গতিকে ইয়াতে আমি এটা বিচাৰিছোঁ, লিগেল ক্ৰছিং দিব লাগে বিভাগে, চৰকাৰে, তাকে আমি অনুৰোধ জনালোঁ। ধন্যবাদ। শান্তি বৰগৰা আৰু ৮ নং পালে গাঁৱৰ মাজত এইটো অবৈধ ৰেলৱে ক্ৰছিং আছিল। ইয়াত দুমাহমানৰ আগতে এটা দুৰ্ঘটনা ঘটিছিল। ইয়াতে এটা গাড়ী ৰেলে খুন্দিয়াই লৈ গৈছিল। তাৰে পিছতে ইয়াত ৰেলৱে বিভাগে দুই পাৰে এটা চাইকেলো পাৰ হ'ব নোৱাৰাকৈ ৰাস্তা ব্লক কৰি দিলে। ইয়াত ৰাইজে বহুত জীয়াতু ভুগি আছে। ইয়াতে এম্বুলেন্স সোমাব নোৱাৰে। যিকোনো খাদ্য সামগ্ৰী অনা নিয়া কৰিবলৈ ৰাইজে বহুত কষ্ট হৈছে। যিহেতু ইয়াৰ বাহিৰে অন্য কোনো বাট নাই এই দুখন গাঁৱৰ অহা যোৱাৰ বাবে। গতিকে ইয়াতে আমি বিচাৰোঁ অতি শীঘ্ৰে ইয়াত এটা স্থায়ী ক্ৰছিং বনাই দিব লাগে চৰকাৰেও, নহ'লে এই গাঁৱৰ মানুহখিনি উৰিতো যাব নোৱাৰে, ইয়াৰ পৰা পাৰ হ'বই লাগে। গতিকে এইটো অতি শীঘ্ৰে বনাই দিলে এই দুয়োটা ৰাইজৰে উপকৃত হ'ব বুলি মই চৰকাৰ আৰু ৰেলৱে বিভাগক দাবী জনাইছোঁ।